মই কেনেকে আহি ওলালোহি মই নিজেই নাজানো। সংযোগ হৈছিল যোৱাকালি মোৰ মেনেজমেণ্টৰ লগত। মই আছিলোঁ তিনিচুকীয়া ফালে। প্ৰায় সকলে সামাজিক মাধ্যমত দেখি আছে মই এদিনত প্ৰায় 600 কিলোমিটাৰ 400 কিলোমিটাৰ 300 কিলোমিটাৰ আপ ডাউন কৰি অহা যোৱা কৰি মোৰ এটা সপোনৰ প্ৰজেক্ট, যিটো প্ৰজেক্টত ভূপেন দাই আশীৰ্বাদ দি গৈছে। সূৰ্য হাজৰিকাদেৱে আজি গম পায়। ভৱানী প্ৰসাদ অধিকাৰী আছিল তেখেত, বান্দু কলেজৰ, তেখেতো ঢুকাই গ'ল। মোৰ এতিয়া মনটো বাউলি হৈছে যে আমি হৈ পেলাই কি কৰিব পাৰোঁ। হঠাৎ মতা মানুহজন মোৰ এটা অনুষ্ঠান বিচাৰিছিলে, কালি আজি বিচাৰিছিলে। সেই মানুহজননো কেনেকুৱা, সেই মানুহজনৰ সংকল্প, সেই মানুহজনৰ দৰ্শন, সেই মানুহজনৰ হৃদয়ৰ সাহিত্য এই মই বুজি পাম বুলি মই জানো। কাৰণ চন্দ্ৰটো বহুত দূৰত থাকে, চন্দ্ৰমাৰ গান আমি লিখিব পাৰোঁ, মানুহৰ হৃদয়ৰ ভাষা আমি জুমি চাব পাৰোঁ। আমি অনুবীক্ষণিক স্পৰ্শৰে প্ৰতি মানুহৰ হিয়াতবিলাকত জুমি চাব পাৰোঁ। এবাৰ এটা কথা মনত পৰিছে, ভূপেন্দ্ৰৰ কথা এটা মনত পৰিছে। অল ইণ্ডিয়া ডক্টৰ এছ'চিয়েশ্যনৰ এখন কনফাৰেঞ্চ হৈছিলে গুৱাহাটী, তাতে হৈছিলে। ভূপেন দাই খুব স্বভাৱসুলভভাৱে আহি পেলাই ডক্টৰসকলক মানে সম্বোধন কৰি পেলাই ক'লে যে ইউ আৰ দ্য ডক্টৰ অফ হিউমেন বডি বাট আই এম এ ডক্টৰ অফ হিউমেন হাৰ্ট। আমিবিলাক হিউমেন, মানুহৰ অন্তৰৰ ডাক্তৰ, সেইটো ভূপেন দাই কৈ গৈছে। কাৰণ সংগীত সংস্কৃতি যুদ্ধৰ আগতো থাকে, যুদ্ধৰ আখৰাতো থাকে, যুদ্ধৰ শেষতো থাকে, ৰাষ্ট্ৰৰ আগত থাকে সংগীত। সেয়েহে সংস্কৃতিৰ স্থান সকলোৰে ঊৰ্ধত। মানুহৰ সাংস্কৃতিক হিয়াখনৰ যিটো মানুহৰ সাংস্কৃতিক হৃদয়ৰ স্থান মানুহে নিজেই ওপৰত ৰাখে। সেয়েহে সংস্কৃতিবান মন এটা কঢ়িয়াই ফুৰে, সদায় কঢ়িয়াই ফুৰে। আমি মাত্ৰ সংগীতৰ সংস্কৃতিৰ সেৱা কৰোঁ, কৰি আছোঁ। সকলোবিলাক বিষয় হিচাপে লৈ আৰু গণকুশলতা, গণসেৱাৰ কাৰণে আজি অসমৰ দুগৰাকী পুৰুধা মহাপুৰুধাৰ নামেৰে উদ্ভাসিত প্ৰজ্বলিত এই বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেলখন অনন্ত পৰৰ কাৰণে এক সংকল্পই ইয়াত আমি জন্ম দিলে। তাৰ কাৰণে আপোনালোকৰ পৰা জোৰদাৰ এটা সাফল্যৰ হাত চাপৰি বিচাৰিছোঁ এই মুহূৰ্তত আপোনালোকক। মই গানৰ মানুহ, সংগীতৰ মানুহ, যিকোনো বিষয়ত মই সংগীত কৰি ভাল পাওঁ। এনে এটা বিষয় নাই ভূপেন দাৰ, সেইখিনি ভূপেন দাই কৰি গৈছে। তাৰপিছত মই ভাবি থাকোঁ যে অনুবীক্ষণিক কি ছন্দ আছে মানুহৰ হৃদয়ে। মোক এখিলা গছপাত দিয়ক, এটা গান লিখিবলৈ কওক। মই দুখিলা বিচাৰিম, এখিলা বিচাৰিম শুকান আৰু এখিলা বিচাৰিম সেউজ, দুটা গান হ'ব। এইবিলাক ভগৱানে সহায় কৰে। ঠিক এখেতৰ মোৰ মৰমৰ ডক্টৰ ৰঞ্জিত পাঠকদেৱে দেউৰ আমন্ত্ৰণ আছিল বেলেগ ধৰণৰ। ইয়াত এটা অনুষ্ঠান কৰাৰ কথা আছিল, কিবা কাৰণত বোধহয় তেখেতে নাপালে, পাৰ্মিশ্যন নহয়। তো মই ভাবিলোঁ মানুহজন কেনেকুৱা, একেদিনাই এটা অনুষ্ঠান কৰিব। মহেন্দ্ৰ হাজৰিকাৰ অনুষ্ঠান বিচাৰিছে আৰু মানুহজন কেনেকুৱা। ইফালে এখন হস্পিটেল উদ্বোধন হ'ব। এতিয়া মোৰ অনুসন্ধিত মনটোৱে মানুহজন নিশ্চয় এটা সংকল্পৰ গান হ'ব বুলি ভাবি, মানুহজন নিশ্চয়কৈ এটা সংকল্পৰ গান হ'ব বুলি ভাবি মই ঠিক ভাবিলোঁ যে সপোন পুহি ৰাখিছোঁ, সপোন পুহি ৰাখিছোঁ, সেয়ে বিষ্ণুজ্যোতিৰ নামেৰে মোৰ সংকল্প কৰিছোঁ, সপোন পুহি ৰাখিছোঁ,
পুহি ৰাখিছো এতিয়া মনত পৰি গ'ল ভূপেন গালে ও জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে এখেতৰ মনটো সৰুৰ পৰাই সেইটোৱে আছিল মই বুজি পাওঁ নহ'লে সংকল্পক জাগ্ৰত প্ৰভাৱ দিব নোৱাৰে জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'তখনত কৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে সকলোকে শ্ৰদ্ধা সেৱা জনাইছো গানৰ মানুহ মই বৰ বেছি কথা কেতিয়াবা দিগদাৰ হয় কিমান মহামান্যসকল আছে আমাৰ জীৱনত প্ৰথমবাৰ কাৰণে মোৰ গানে গানে বহু দিনৰ পৰাই লগ পাইছে সকলোকে 4টা জেনেৰেশ্যন 5 নম্বৰটো পৰিছে মোৰ ককা দিনত মই ৰেকৰ্ড কৰা নাছিলো ককাহঁতে গান শুনিলো প্ৰিয়কে মোৰ দেউতা জেনেৰেশ্যন জীয়াই আছে মোৰ জেনেৰেশ্যন তাৰ নেক্সট জেনেৰেশ্যন ল'ৰা ছোৱালী জেনেৰেশ্যন তাৰ পিছৰ জেনেৰেশ্যন মোবাইল আছে এতিয়া তাতোতকৈ মোৰ সৌভাগ্য যে মই 2টা শতিকাত গান কৰিছো তাৰ মানে 1980 দশকৰ পৰা গান কৰিছো তো সেই দীৰ্ঘ শতিকা আৰু একবিংশ শতিকাটো ডেকা হ'ল এতিয়া 25 বছৰ হ'ল মই তাৰ লগে লগে মই 36 বছৰীয়া 35 বছৰীয়া হৈ থাকিব খুজিছো সদায় মোৰ কিন্তু 60 পাৰ হ'ল যি নহওক সেই সংকল্প মোৰো আছে কাৰণে সমাজৰ ঘিৰে ঘিৰে ঘূৰি ফুৰিছো মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ কিছুমান খবৰ কঢ়িয়াই ফুৰিছো মোৰো এটা সপোন আছে ঠিক সেইটো সপোন এখেতৰো আছিলে আজি সপোন সফল হৈছে জনতাই লগ দিব সমাজে লগ দিব জাতিয়ে লগ দিব ঠাইতো লগ দিছেই দৰং বৰ সুন্দৰ বৰ্ণাঢ্য গতিকে বৰণীয়া জাতি জনজাতিৰে জনগোষ্ঠীৰে পৰিপূৰ্ণ দৰঙীয়া ৰাইজলৈ এটা হাত চাপৰি আপোনালোকৰ পৰা বিচাৰিছো সম্প্ৰীতিৰ দৰঙলৈ মই শ্ৰদ্ধা জনাইছো আপোনালোক সকলোলৈ মই মোৰ সেৱা মোৰ শৈল্পিক সেৱা নিবেদন কৰিছো আৰু মই সামৰিছো ধন্যবাদ